ইউটিউবাৰ আছাম তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ জৰিয়তে আমি বালিপৰা জামে মছজিদৰ উদ্যোগত ইছলামিক যুৱ সংঘৰ সহযোগত এখনি অহা 20 ডিচেম্বৰত 18 ডিচেম্বৰত বিৰাট জলসাৰ আয়োজন কৰিছোঁ। গতিকে সকলো ৰাইজক উপস্থিতি কামনা কৰিলোঁ আৰু এইটো যাতে সকলোৱে শ্বেয়াৰ কৰে, লাইক কৰে, সকলোকে তাৰ বাবে অনুৰোধ জনাইছোঁ। এই দিনী জলসাহত উপস্থিত থকাৰ বাবে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ মুফতি সাইফুদ্দিন আহমেদ সাহাব লখিমপুৰৰ পৰা, নুৰুল আমিন কাছিমি চতিয়াৰ পৰা, তেজপুৰৰ ইছফাকুল হুছেইন ডাঙৰীয়া তেজপুৰৰ পৰা আমি তেখেতসকলক আমাৰ ধৰ্মীয় ভাষণৰ বাবে তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ মাননীয় পল্লৱ লোচন দাস ডাঙৰীয়া, ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া আৰু লগতে বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া ডাঙৰীয়া, উদমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেখা সেন ডেকা ডাঙৰীয়া, লগতে বালিপৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী বীণা হাজৰিকা ডাঙৰীয়ানীক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমি লগতে সমূহ বালিপৰাৰ বৃহত্তৰ অঞ্চলৰ বালিপৰা, অমাৰিবাৰী, ৰঙাপৰা, গুদামঘাট, চাৰিদুৱাৰ, লুকৰা, খেলমাটি, ভালুকপুঙৰ পৰা সকলো ইছলাম দৰ্দী ৰাইজক আহি উপস্থিত থাকি আমাৰ জলসাখন সাফল্যমণ্ডিত কৰিবৰ বাবে আমি কমিটিৰ তৰফৰ পৰা তেখেতসকলক অনুৰোধ জনাইছোঁ। ধন্যবাদ।